খাও এইটো শুনি মোৰ চিচাইদি ফোন কৰিব লাগিব খাও ফোন আছে কাইকা হেল্ল' কোনিনো এচিবি প্ৰদূষণে কৈছিল যাই আছো অভিজিতৰ এটা ফোনে মাৰিব হেল্ল' অভিজিত চাৰিআলিৰ কাষত এটা মাৰ্ডাৰ হৈছে কাণ আহিবি চাৰিআলিত মাৰ্ডাৰ হৈছে না যাই আছো কটিখান উচি কিনে যাই আছো ৰ'ব মিছন কমপ্লিট অভিজিত তাত আহি পোৱা নাই যে অলপমান দেৰি হৈ গ'ল দেখি কিয়া মই অলপ হাগাত ব্যস্ত হৈ আছিলো আচ্ছা ব'ল এতিয়া কেছটো চল্ভ কৰিব যাবা ব'লক চেক কৰ ৰ'ব ছাৰ এতিয়া মই ধৰবা লাগিব মোৰ নজৰ প্ৰৱেশনটো নহ'ব ছাৰ ধৰিমে আমি আপুনি টেনশ্যন নকৰিব হেই ওর কি অবস্থা নামো আও এটা একটা শাহরুখ তাতে বলতে দিলাম ছাৰ ইন নাম ছাৰ চাৰু নহয় চাৰুকে এই মই এনে মৰমতে চাৰু বুলি এই দিব লাগতে ছাৰ চিআইডি আছে নেকি বাপ পালো দে এই তো আৰু কোনি কি হৰাইছা মই তো মোবাইল ছাৰ আমাৰ কষ্ট দিলে বিলা বড় কষ্ট দি মই মাৰা নাই তো সঁচা কবি না মই মাৰা নাই মই মাৰা তোৰ এখন মোবাইলটো কিনকে পৰি নহয় ছাৰ এতিয়া সব কথা ভালকে কও মোৰ দেউতাৰ গাদি হাতি লৈছে আরে তেৰি দি কথা আইছ বকে সেইকাৰণে এক মাৰিছিল কিন্তু মোৰ মাৰিয়ে দুখ লগা নাই এটা মোৰ জীৱনটো সুখৰ উকৰ ব এতিয়া তোৰ ফাঁসি হৈ যায়গা